প্ৰেম এটা মধুৰ শব্দ। এই প্ৰেমৰ বাবেই কবিতাৰ সৃষ্টি হয়, গানৰ সৃষ্টি হয়। আমাৰ জীৱন সুন্দৰ আৰু মধুৰ হয়। কিন্তু যদি এই প্ৰেমী কাৰোবাৰ জীৱন কাঢ়ি নিয়ে, নীল আৰু মায়াৰ প্ৰেম কাহিনীটো ঠিক তেনে ঘটনাই ঘটিছিলে। কলেজ লাইফৰ পৰাই দুয়োৰে মাজত এক গভীৰ প্ৰেম গঢ়ি উঠিছিলে। দুয়োই ইজনে সিজনক বৰ ভাল পাইছিলে। কিন্তু এদিন এনে এটা সময় আহিছিলে যিয়ে নীলৰ ৰাতিৰ টোপনি কাঢ়ি নিছিলে। এদিনাখন মায়াই যোৰহাটত থকা তাইৰ এজনী ফ্ৰেণ্ডৰ বিয়ালৈ যাবলৈ ওলায়। সেয়ে পুৱাৰ 7 বজাতেই মায়াই বাছ ষ্টপলৈ গৈ ওলায়। নীল, তালৈ গৈয়ে মই তোমাক কল কৰিম দিয়া। বাই। অ'কে, বাই, টেক কেয়াৰ। কিন্তু ভাগ্যৰ লিখনি কোনে বাধা দিব পাৰে? আধা বাটতেই মায়াই উঠি যোৱা বাছখনৰ এটা ভয়ংকৰ এক্সিডেণ্ট হয়। ড্ৰাইভাৰজনৰ বাহিৰে বাছখনৰ আটাইবোৰ যাত্ৰীৰেই তাত মৃত্যু ঘটিছিল। কিন্তু নীল এই বিষয়ে সম্পূৰ্ণভাৱে অজ্ঞাত আছিলে। সি একোৱেই গম পোৱা নাছিলে যে মায়াৰ লগত তেতিয়া ইতিমধ্যে কি ঘটিছিলে। নীলে কেৱল মায়াৰ কলটোলৈয়ে ৱেইট কৰি আছিলে যে তাইৰ কল কেতিয়া আহিব, তাইৰ কল কেতিয়া আহিব। কিন্তু যেতিয়া বহু দেৰিলৈ কল অহা নাছিলে, তেতিয়া নীলে ট্ৰাই কৰিবলৈ ধৰিছিলে। কল ট্ৰাই কৰি কৰি ৰাতিৰ 11 বাজি গৈছিলে, কিন্তু তাই কল ৰিচিভ নকৰিলে। তেতিয়াই কোন হয়, কোন হয়, নীলে সুধিছিলে। কিন্তু কোনোৱেই উত্তৰ নিদিলে। নীলে দৰজাৰ ভি চেপ্টৰে মনে মনে চাবলৈ ধৰিছিলে, কিন্তু বাহিৰত তেতিয়া কোনোৱেই নাছিলে। কিছু সময় পিছত আকৌ, কিন্তু এইবাৰ নীলে দৰজাখন খুলি বাহিৰলৈ চাবলৈ ধৰিছিলে। বাহিৰত মায়া থিয় হৈ আছিলে। মায়া, তুমি? নীল, মই তালৈ অকলে নাযাওঁ, প্লিজ। তুমিও ব'লা না, তোমাক নিবলৈয়ে মই ইয়ালৈ আহিছোঁ। কিন্তু এই ৰাতি? কালি পুৱাওতো আমি যাব পাৰিম। কিন্তু তেতিয়াই মায়াই কান্দি কান্দি বাহিৰৰ ফালে ওলাই যাবলৈ ধৰে। সেই দেখি নীলেও তাইৰ পিছে পিছে যাবলৈ ধৰিছিলে। এই সকলোবোৰ নীলৰ মায়ে খিৰিকীৰে দেখা পাই আছিলে আৰু নীলৰ পিছে পিছে যাবলৈ ধৰিছিলে যে এই ৰাতি অকলে অকলে নীলে বাৰু কলৈ যাবলৈ ধৰিছে। তেতিয়া ৰাতিৰ প্ৰায় 12টাৰ সময় আছিল। বাহিৰত এন্ধাৰো বৰ গভীৰ আছিল। সেয়ে নীলৰ মায়ে ঘৰৰ গেটখনৰ পৰাই জোৰ জোৰকৈ নীলক মাতিবলৈ ধৰিছিলে, কিন্তু নীলৰ কোনো খবৰ নাছিলে। কিন্তু তেতিয়াই হঠাৎ নীলে চিঞৰি চিঞৰি দৌৰি আহিবলৈ ধৰিছিলে। নীলৰ মায়ে নীলক বাৰে বাৰে সুধিবলৈ ধৰিছিলে যে নীল, তোৰ কি হৈছে? কিয় তই তেনেকৈ চিঞৰি আহিছ? কিন্তু কোনে কি কৈ আছে সেইবোৰলৈ যেন নীলৰ কোনো চেতনেই নাছিলে। নীলৰ মুখেৰে কেৱল এটা কথাই বাৰে বাৰে ওলাই আছিলে যে তাই মোক মাৰি নিব, তাই মোক মাৰি নিব। গোটেই ৰাতি নীলৰ মুখেৰে কেৱল সেই একেটাই শব্দ ওলাই থাকিলে। ইয়াৰ পিছৰ পৰাই নীলৰ অৱস্থা লাহে লাহে বেয়া হৈ যাবলৈ ধৰিছিলে। 4-5 দিন হৈ গৈছিল, কিন্তু নীলৰ একেই অৱস্থা আছিলে। দিনক দিনে নীলৰ অৱস্থা আৰু বেছিকৈ বেয়া হৈ যাবলৈ ধৰিছিলে। শৰীৰ যেন লাহে লাহে শুকাই যাবলৈ ধৰিছিলে। দেহৰ শক্তি যেন নাইকিয়া হৈ যাবলৈ ধৰিছিলে। বহু চেষ্টা কৰিও নীলৰ মাহঁতে কোনো উপায়েই পোৱা নাছিলে। তেতিয়াই যেন এজন ফৰিস্তাই নীলহঁতৰ ঘৰলৈ আহি ওলায়। সেইজন নীলৰ দেউতাকৰ এজন বন্ধু আছিল। আচলতে বন্ধুজনে সিদিনাখন নীলহঁতৰ তালৈ ফুৰিবলৈহে আহিছিলে। কিন্তু নীলৰ সেই অৱস্থা দেখি নীলৰ দেউতাকক এজন বিখ্যাত তান্ত্ৰিক বাবাৰ ঠিকনালৈ লৈ গ'লে। ইয়াৰ পিছতেই সেই বাবাজনে নীলক সন্মুখত বহাই লৈ এটা পূজা আৰম্ভ কৰে আৰু ময়ূৰৰ পাখিৰে নীলৰ মূৰত কিছুমান মন্ত্ৰ মাতা আৰম্ভ কৰে। আৰু তেতিয়াই নীলে বাবাজনৰ আগত সেই ৰাতিৰ গোটেই কথাবোৰ ক'বলৈ ধৰে। নীলে কৈছিলে যে সিদিনাখন ৰাতি যেতিয়া সি মায়াৰ পিছে পিছে গৈ আছিলে, সি দেখিছিলে যে গৈ থাকোঁতেই লাহে লাহে মায়াৰ হাইট বাঢ়ি গৈ আছিলে আৰু এটা সময়ত এজোপা বৃহৎ গছ এডালৰ সমান হৈ পৰিছিলে। হঠাৎ তাই নীলৰ ফালে ঘূৰি চাবলৈ ধৰিছিলে আৰু জোৰ জোৰকৈ হাঁহিবলৈ ধৰিছিলে। সেই দেখি ভয়ত নীলৰ জান প্ৰাণ প্ৰায় উৰিয়েই গৈছিলে।
আৰু নীলে লগে লগে তাৰ পৰা পলাই আহিবলৈ ধৰিছিলে। কিন্তু তেতিয়াই তাই হাঁহি হাঁহি নীলক পিছৰ পৰাই ক'বলৈ ধৰিছিলে যে তুমিও মোৰ লগত যাবই লাগিব নীল, তুমিও মোৰ লগত যাবই লাগিব।